লকডাউনৰ সময়ত ক'ত ঘূৰি ফুৰিছ? এই নহয় লগৰটো মানে ভৰিটো ভাগিলে যেনে তেনেহে চাইকেলত উঠাই আনিছো। তোৰ অষ্টম সন্তান মোৰ হাতত দে দেব কি নিদুক যা পাবলৈ যিহে কষ্ট পুহিম মই এইটো কি পুহিবি অৱশেষত উপায় নাপাই পুলিচ প্ৰশাসনে কি কৰিলে জানে এই কাণত ধৰাই আঁঠু কাঢ়াই ভেকুলি জাপ দিয়াই কাণত ধৰাই আঁঠু কাঢ়াই ভেকুলি জাপ দিয়াই লাঠিৰে কোবাই কোবাই টিকাকৰণ কৰাই লাঠিৰে কোবাই এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি মই ইমান অসমীয়া বুজি নাপাওঁ মানে অসমীয়া ক'বলৈ বৰ অলপ প্ৰব্লেম হয় মই ইমান অসমীয়া ক'ব নাজানো घर से निकलते ही कुछ दूर चलते ही रास्ते আমি সব বস্তু পিটিকি খাই ভাল পাওঁ আলু পিটিকা বিলাহী পিটিকা বেঙেনা পিটিকা ভৰ্তা নহয় কিন্তু দেই বেঙেনাৰ পিটিকা মাছৰ পিটিকা সব পিটিকা খাই ভাল পাওঁ আৰু তুমি যদি আমাৰ অসমীয়া কথা কিবা বেয়াকে কোৱা তোমাকো পিটিকি দিম মাছৰ টেঙাখন কেনেকে পাহৰিলো ও শিট